আপোনাৰ হৈতে কেতিয়াবা এনে হৈছে নেকি যে আপুনি পঢ়িবৰ বাবে এটা নতুন ৰুটিন প্ৰস্তুত কৰে আৰু কম সময়ৰ ভিতৰত আপুনি ৰুটিনটো ভংগ কৰে যেতিয়া আপুনি পঢ়িবৰ বাবে এটা নতুন লক্ষ্য নিৰ্ধাৰণ কৰে আৰু নতুন পৰিকল্পনা এটা প্ৰস্তুত কৰে কিন্তু ই বেছি দিন নাথাকে হেয়া পৃথিৱীৰ বেছিভাগ লোকৰ হৈতে ঘটে আৰু যদি আপুনি আপোনাৰ সাবকনচিয়াস মাইণ্ডৰ শক্তি বুজি নাপায় তেন্তে এটো ঘটিয়ে থাকিব আজিৰ ভিডিঅ'টোত আমি সাবকনচিয়াস মাইণ্ড কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু লং লাষ্টিং ষ্টাডি হেবিট কেনেদৰে গঢ়ি তুলিব লাগে তাক বুজিম তাৰ আগতে এইটো বুজি পাওয়া হওক আপুনি শুই থাকোতে কোনে উশাহ লয় আপোনাৰ শৰীৰে কেনেদৰে কাম কৰে আপুনি এইবোৰ সচেতনভাৱে কৰি আছে নেকি উত্তৰটো হৈছে নহয় জন্মৰ পৰা এই কাৰ্যবোৰ স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিকতে হৈ আছে প্ৰকৃততে এইটো আমাৰ সাবকনচিয়াস মাইণ্ড যিয়ে এই সকলোবোৰ কাৰ্যকলাপ কৰি আছে আমাৰ কনচিয়াস মনেৰে আমি কি কৰিব লাগে কি নকৰিব লাগে সেইটো সিদ্ধান্ত ল'ব পাৰো ই আমাক জীৱনটো নেভিগেট কৰাত সহায় কৰে কিন্তু এই সাবকনচিয়াস মাইণ্ড যি প্ৰকৃততে শৰীৰ আৰু আপোনাৰ আচৰণ চলাই আছে যদি সাবকনচিয়াস মাইণ্ডৰ আচৰণ এটা স্থাপন কৰা হয় তেনেহলে সেই আচৰণ স্বয়ংক্ৰিয় হৈ পৰে ঠিক আপোনাৰ ব্ৰাশিং হেবিটৰ দৰে আপুনি সদায় ৰাতিপুৱা ইয়াৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই আমি আমাৰ সাবকনচিয়াস মাইণ্ডৰ শক্তি ব্যৱহাৰ কৰি গ্ৰেট ষ্টাডি হেবিট গঢ়ি তুলিব পাৰোঁ আৰু তাৰ পিছত এইটো আমাৰ উশাহ নিশাহ লোৱাৰ দৰে হ'ব কমপ্লিটলি স্বয়ংক্ৰিয় অথৰ জোসেফ মাৰ্ফিয়ে তেওঁৰ কিতাপ The Power of Subconscious Mind-ত কৈছে যে আমি ৰিপিটিশ্যনৰ হৈতে সাবকনচিয়াস মাইণ্ডৰ এটা অভ্যাস স্থাপন কৰিব পাৰোঁ হয় আচৰণ এটাৰ সচেতন ৰিপিটিশ্যনৰ হৈতে আমি ইয়াক সাবকনচিয়াছত স্থাপন কৰিব পাৰোঁ অথৰে কয় যে যদি আপুনি 21 দিনৰ বাবে আচৰণ এটা ৰিপিট কৰে ইয়াক এটা সাবকনচিয়াস আচৰণ কৰি তোলে আৰু যদি আপুনি এইটো একেৰাহে 90 দিনৰ বাবে কৰে ই এক জীৱনশৈলী হৈ উঠে এতিয়া বিড়ম্বনাটো হ'ল আমাৰ সকলো বেয়া অভ্যাস কেৱল এই কৌশলৰ দ্বাৰা গঢ়িত যেনে ধূম্ৰপান কৰা অভ্যাস সেয়ে যেতিয়া আপুনি ষ্টাডিৰ বাবে নতুন ৰুটিন এটা প্ৰস্তুত কৰে আপুনি ইয়াক 21 দিনৰ বাবে ধাৰাবাহিকভাৱে অনুসৰণ কৰিব লাগিব কেৱল প্ৰথম 21 দিনৰ বাবে প্ৰচেষ্টা কৰিব লাগিব আৰু তাৰ পিছত ই স্বয়ংক্ৰিয় হৈ উঠিব যেতিয়ালৈকে আপোনাৰ সাবকনচিয়াস মনে ইয়াক গ্ৰহণ নকৰে ই কাম নকৰিব এতিয়া ভাল কথাটো হ'ল আপোনাৰ সাবকনচিয়াস মাইণ্ডে বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে সেয়ে নতুন অভ্যাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ইয়াক কল্পনা কৰা আৰম্ভ কৰা হয় আপুনি এটা নতুন অভ্যাস আৰম্ভ কৰাৰ আগতে প্ৰতি নিশা আপুনি বিচনাত যোৱাৰ আগত আপোনাৰ পৰৱৰ্তী দিনটো ভিজুৱেলাইজ কৰক দীঘলীয়া উশাহ লওক আৰু নিজকে সেই ৰুটিনটো ফলো কৰি থকা হিচাপে ভিজুৱেলাইজ কৰক আৰু প্ৰতিদিনে এনে কৰক ই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব আগত কোৱাৰ দৰে সাবকনচিয়াস মাইণ্ডে কল্পনা আৰু বাস্তৱৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে গতিকে আপুনি ইয়াৰ সুবিধা ল'ব পাৰে সেয়ে ভিজুৱেলাইজেশ্যনে এই অভ্যাসটো আৰু দ্ৰুত কৰিব পাৰে যেতিয়া আপুনি নিজকে ষ্টাডি কৰি থকা ভিজুৱেলাইজ কৰে কোনো সাবকনচিয়াস মাইণ্ডে এইটো প্ৰকৃততে হৈ থকা বুলি ভাবে সেয়ে 21 দিনৰ বাবে ৰুটিনটো অনুসৰণ কৰক আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ ভিজুৱেলাইজেশ্যনৰ শক্তি ব্যৱহাৰ কৰক আপুনি 21 দিনৰ শেষৰ ফালে আচৰিত হ'ব প্ৰতিদিনে ষ্টাডি কৰাটো আপোনাৰ দাঁত ব্ৰাছ কৰাৰ দৰে স্বাভাৱিক হৈ উঠিব সো বন্ধুসকল ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো যদি আপুনি ভিডিঅ'টোত কিবা নতুন শিকিব পাইছে তেন্তে লাইক আৰু কমেন্ট কৰি জনাব